এই ৰাতিপুৱাই পুৱাই কোনেনো ফোনডাল কৰে ইজনী ৰাতিপুৱাই পুৱাই কাম উঠিবলৈ ফোন কৰিছে এইজনী মানে যা নকওঁ ৰিচিভ চিচিভ শুই থাকোঁ ৱাহ ই মোৰ ফোনটো কাটি দিলে যে ছোৱালীৰ লগত পাৰ কৰি গৈছে নেকি আজিকালি যে ল'ৰাবোৰ এজনীৰ লগত সন্তুষ্ট হ'বই নোৱাৰে ৰহ দেখাই আছো তাক আকৌ মানে ইজনীয়ে আকৌ ফোন কৰিছে ইমান শান্তিত মোক শুবলৈ নিদিব হেল্ল' এই ৰাতিপুৱাই পুৱাই ফোনডাল কৰিছে যে এ হেল্ল' চেল্ল' বাদ দিয়া ক'ত আছা তুমি কাৰ লগত আছা কোনখন পাৰ্কত বহি আছা নে কাৰোবাক বিয়া কৰাই আনিলা ঘৰলৈ কৰা তুমি বলিয়া হৈছা নি বাৰু মই এই লকডাউনত মই কাৰ লগত পাৰ্কত যাম বাৰু তুমি কোৱাচোন লকডাউন নথকা হ'লে গলা হয় মানে আৰে চোৱা ৰাতিপুৱাই ৰাতিপুৱাই চাহ একাপ লোৱা দীঘলীয়া ডাঙৰ চাই কটা বিস্কুট এটা লোৱা সেইটো চবোৱা চানা চবোৱা ইটা চবোৱা বালি চবোৱা যি চবাবলৈ আছে চবোৱা বাট প্লিজ মই তোমাক ইয়াৰ পৰা ভৰিত ধৰিছোঁ এই ৰাতিপুৱাই প্লিজ মই মাথাটো নচবাবা কি মই তোমাৰ মাথা চুবাইছো তোমাৰ নিচিনা ল'ৰা এটাই বুজিছা মোৰ নিচিনা এজনী পাইছা বুলি তোমাৰ সেইখন কপাল বুজিছা কপাল কপাল আৰু এখন কপাল নহয় মোৰ চোতাল কেতিয়াবাতো ভাবোঁ এখন মোৰ হিমালয় এফাল আগতে কি ডাইলগ তাৰ তোমাৰ কাৰণে মই আকাশৰ জোনটো আনি দিম তৰাটো আনি দিম এতিয়া ক'ত গ'ল সেইবিলাক তোমাৰ উফ মানে আৰে এইবোৰ ডাইলগ চবেই মাৰেচোন এইবোৰ কমন ডাইলগ হে মই কি এষ্ট্ৰনট নেকি জোনটো আনি দিম তৰাটো আনি দিম হে নে মোৰ বাপেৰৰ পুষ্পৰথখন আছে সেইখনে গৈ পেলাই একদম পূৰা জোন তৰা তোমাৰ বাবে আনি দিম তুমি ঠাট্টা কৰিছা তোমাক ভাল পাওঁ বাবেহে তোমাক লগ কৰিবলৈ মন কৰোঁ অ' তুমি কান্দিছা যে মই ধেমালিহে কৰিছিলোঁ হ'ব ৰাজনৈতিক নেতাৰ দৰে কথা ওলাব নালাগে ইমান ভাল কথা এটা ক'বৰ বাবে ফোন কৰিছিলোঁ ভাল কথা এইজনী কেলা কেতিয়াবা ভাল কথা ক'ব ল'লে কি ক'লা নাই এই টোপনিতে আছিলোঁ যে মানে এই টোপনিৰ ৰাক্ষস এটা দেখি আছিলোঁ এই কি ভাল কথা আছিলে বাৰু শুনা না মই যে আমাৰ ফিউচাৰ প্লেন কৰিয়ে পেলালোঁ জানা ফিউচাৰ প্লেনিং তুমি কেনেবাকৈ লাইফ ইঞ্চুৰেঞ্চ কোম্পানী সোমোৱা নাই দেখোন না সোমাইছা যদি বেয়া নহয় বাৰু এনেও ক'ভিডৰ অৱস্থা দেখি যায় নহয় অমিতাভ বচ্চনৰ পৰিয়ালটোকে এয়া নাই আমাৰ নিচিনা ঘটিয়াম বাতিয়ামকেইটা বেৰিব নহয় ভাল কৰিছা ফিউচাৰ প্লেনিং কৰি ভাল কৰিছা আমি ইটালীত বিয়া পাতিম বিৰাট আৰু অনুষ্কাই য'ত পাতিছিল তাত ইটালীত বিয়া পাতিবা তুমি ৰাতিপুৱা ভাং চাং খোৱা নাই দেখোন ইমান টকা ক'ত পাবা সেইবোৰ চব হৈ যাব আৰু শুনা না আমি হানিমুনত পেৰিছ যাম আইফেল টাৱাৰৰ তলত ৰোমান্স পেৰিছ যাবা আইফেল টাৱাৰ তলৰ ৰোমান্স তুমি বলিয়া চলিয়া হোৱা নাই দেখোন হে তোমাক কেলা পাগলা চিগিল নেকি বাৰু হে মোক কেলা বাপেৰক বেটি সম্পত্তি বিকিলে ইমান টকা নাহে হে তুমি বাৰু ভুলতে কেনেবাকৈ মোক মামাৰ পুতেক বুলি ভাবি থকা নাই দেখোন এই ল'ৰাটো মানে একো তেনেকুৱা নহয় অ' কেইদিনমানৰ পাছত মই কোটিপতি হৈ যাম আৰু তুমিও কোটিপতি হ'ৰা এই লকডাউনত পেট পেলাই খাই মোৰ নিজৰ চেহেৰাটো গাহৰিটোৰ নিচিনা হৈ গৈছে আৰু তুমি কৈছা মই কোটিপতি হ'ম কোটিপতি সঁচাকৈ কোটিপতি কেনেকৈ জাষ্ট তুমি 600 rupees ইনভেষ্ট কৰা অ' তুমি মানে এইটো পালত পৰিলা 600 টকা কেলা দিনটো 600 টকা শুনি মাথাটো বেয়া হৈ গৈছে হে চোৱা মাথা নচবাবা আৰু মোক কেলা শুবলৈ দিয়া বুজিছানে এই হ'ব তুমি মোৰ ভেলুৱে বুজা নাই কোনোবা এদিনা এৰি গুচি যাম বাপেকে এৰি গুচি যায় হে তই এনেকৈ কৈছা তোৰ পিছত কিমান দীঘল লাইন লাগি আছোনো ল'ৰা হে লকডাউনত ৱাইন শ্বপৰ ফ্ৰণ্টত যিমান লাইন লগা নাছিল সিমান লাইন মোৰ পাছত লাগি আছে হ'ব যাব খুজিছ যা কেইটানো তোক নিয়ে ময়ো চাওঁ যা হ'ব এনেও যাম তুমি ক'ব নালাগে তোমাতকৈ আমাৰ মামাৰ ল'ৰাটোৱে ভাল মামাৰ পুতেক তহঁতৰ ডেইলি নতুন ক্লাছ যে হে তহঁতৰ প্ৰব্লেমটো কি হ'ল হে কবিৰ সিং চালি কবিৰ সিঙক লাগে জে ই চি পঢ়িলে অৰ্ণৱক লাগে এতিয়া বিক্ৰমক লাগে এতিয়া আকৌ মামাৰ পুতেককে লাগে এই কেলা ফোন কাট হে ফোন কাট এইবোৰক কেলা কথা পতাতকৈ কেলা শান্তিত শুই থকাই ভাল দেই